হেল্ল' এভৰিৱান, মই পৰি দাসে মোৰ ইউটিউব চেনেল আছামিজ কাৰ দেৱপ্ৰিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আমিও বৰ্তমান ভালেই আছোঁ। বহুদিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ, ভাবিলোঁ এটা ভাল দিনত ভিডিঅ'টো দিওঁ বুলি। আজি এটা আমাৰ বাবে বৰ ভাল দিন। আজি আমি এটা কাম হাতত লৈছিলোঁ। আমি জিম এখন বনোৱাৰ সপোন আছিল। আজি আমাৰ সেই সপোনটো পূৰণ হৈছে আৰু আমি আজি জিমখন নতুনকৈ উদ্বোধন কৰিম, নতুনকৈ মুকলি কৰিম আৰু তাকে আপোনালোকক দেখুৱাওঁ, চাই থাকিব কেনেকুৱা লাগে। হ্যাঁ মাৰিলা আগতে পাৰিম এতিয়া আৰু বেয়া হাঙা ভাগিলে আকৌ ছুটিকে হ'লে দিওঁ। কেঁচিখন লৈ লোৱা, চকুত লাগিব। একো নাই একো নাই একো নাই, উঠক উঠক, একো নাই। যথেষ্ট আছে। চাই এবাৰ এইটো চলাই দিওঁ। মই আমাৰ ফায়াৰিং চলি আছে, হৈ যাব। মোৰ এইকেইদিন অলপ ভাইৰেল। জনি ভাই ফটো হয় না ভিডিও? ভিডিও কৰি আছে। একদম হেল্ডি হৈ যাব আকৌ।
হাতৰ কাৰণে টেনৰ ভাই লগাও জোৰ ৰাতি আহিবি ন আহিলে ৰাতি আহিবি কেতিয়া উঠোৱাটো চব উঠাই দিব পাৰিব খালি মাৰিবলৈ এইটো ইয়াত লগ কৰি দিব এইটো উঠিলে এইটো ঠেলি এইটো আনিলে না ইউপি হ্যাঁ আজি মোৰ সম্পৰ্কে বিশেষ কি ক'ম মই ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈ মোৰ নাম মাৰ্ঘেৰিটা থানাৰ আমাৰ ডেভিডক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ জিমটো ইয়াত স্থাপন কৰাৰ কাৰণে এই অঞ্চলৰ যিমানখিনি উঠি অহা ডেকা যুৱচাম আছে শৰীৰ চৰ্চাত নিজকে নিয়োজিত কৰি বিভিন্ন ধৰণৰ বেয়া অভ্যাসবিলাকৰ পৰা যাতে হাত সাৰিব পাৰে তাৰ কাৰণে তেওঁ যি প্ৰচেষ্টা লৈছে তাৰ কাৰণে মই তেওঁক শলাগিছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা যদি আমি চবেই গাঁৱৰ নিজৰ অঞ্চলত যদি ল'ব পাৰোঁ আমাৰ উঠি অহা যুৱচামক আমি সঠিক দিশে পৰিচালনা কৰাত মানে এটা নিজৰ অৰিহণা যোগাব পাৰিম মই এই ক্ষেত্ৰত জিমৰ ক্ষেত্ৰত জিমটো অলপ ভিতৰুৱা হ'ল বাৰু যিয়ে নহওক এই অঞ্চলৰ কাৰণে হ'ব ভাল হ'ব ইনভেষ্টমেণ্টটো বহুত হৈছে ইয়াতে ইনভেষ্টমেণ্ট হিচাপে তেওঁ ৰিটাৰ্ণ এটা পালেও ভাল আৰু এই ক্ষেত্ৰত যিখিনি ইয়াৰ উঠি অহা যুৱচাম আছে তেওঁলোকে এইটোৰ প্ৰতি আগ্ৰহীত হ'ব আৰু মোৰ আশা ইয়াতে যিবিলাক বেয়া নিচাজাতীয় বস্তুৰ আসক্ত হৈ যুৱচাম বিপথে পৰিচালিত হৈছে সকলোবিলাক তেওঁলোকে সেইবিলাক পৰিহাৰ কৰি শৰীৰ চৰ্চাৰে নিজৰ লগতে সমাজৰ উন্নতি সাধন কৰিব বুলি কৈ বক্তব্য সামৰণি মাৰিছোঁ